নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং, গুড ইভিনিং, হোৱাট এভাৰ ইট ইজ। আপোনালোকক জব নিউজ এণ্ড ষ্টাডি কেয়াৰ ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেতিয়াহ'লে এইটো চেনেলৰ যোগেদি আপোনালোকে বিভিন্ন ধৰণৰ জব নটিফিকেশ্যনৰ লগতে কম্পিটিটিভ এক্সামৰ বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' লাভ কৰিব পাৰিব। তো আপুনি যদি এইটো চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰিব। আৰু এইটো ভিডিঅ'ৰ পৰা যদি আপুনি অলপ নহ'লেও অলপ কিবা শিকিব পাৰে, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ঠিক আছে, তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। আপোনালোকে সকলোৱে জানে যে কম্পিটিটিভ এক্সামবোৰত আৰ্টিকেলৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহে। ঠিক আছে, তো আজি আমি আৰ্টিকেলৰ বিষয়ে পঢ়িম। তো প্ৰথমতে আৰ্টিকেল হৈছে তিনিটা, এ এন আৰু ডি। ইহঁত দুই প্ৰকাৰৰ, ডেফিনিট আৰু ইনডেফিনিট আৰ্টিকেল। তো ডেফিনিট আৰ্টিকেল কোনটো হয় আৰু ইনডেফিনিট আৰ্টিকেল কোনটো হয়? এ আৰু এন কোনো নাউনৰ আগত বহি তাক সাধাৰণভাৱে বুজায় বাবে ইয়াক ইনডেফিনিট আৰ্টিকেল বোলে। তো এ আৰু এন হৈছে ইনডেফিনিট আৰ্টিকেল, কিয়নো ইহঁতে নাউনৰ আগত বহি তাক সাধাৰণভাৱে বুজায়। নাউন কাক বোলে? নাউন হৈছে নাম বুজোৱা শব্দবোৰকে নাউন বোলে। ঠিক আছে, যিমানখিনি নাম বুজোৱা শব্দ আছে সকলোবোৰ নাউন হয়। তো নাউনৰ আগত যেতিয়া সাধাৰণভাৱে বহে এ আৰু এন, তাক ইনডেফিনিট আৰ্টিকেল বোলে। তাৰপিছত ডি, কোনো নাউনৰ আগত বহি তাক নিৰ্দিষ্টকৈ বুজায় বাবে ইয়াক ডেফিনিট আৰ্টিকেল বোলে। তো ডি হৈছে ডেফিনিট আৰ্টিকেল, কাৰণ নাউনৰ আগত ই নিৰ্দিষ্টকৈ বুজায়। ঠিক আছে, সেইকাৰণে ইয়াক ডেফিনিট আৰ্টিকেল বুলি কয়। এতিয়া আমি পঢ়িম এ আৰু এনৰ ব্যৱহাৰ। এ আৰু এন কি আছিল? ডেফিনিট আৰ্টিকেল নে ইনডেফিনিট আৰ্টিকেল? কমেণ্ট বক্সত জনাব আপোনালোকে। তো এ আৰু এনৰ ব্যৱহাৰৰ বিষয়ে এতিয়া আমি পঢ়িম। কোনো কাউণ্টেবল ছিংগুলাৰ নাউনৰ আগত এ আৰু এন ব্যৱহাৰ কৰা হয়। ঠিক আছে, কোনো কাউণ্টেবল ছিংগুলাৰ নাউনৰ আগত এ আৰু এন ব্যৱহাৰ কৰা হয়। কাউণ্টেবল ছিংগুলাৰ নাউন বুলি ক'লে গণনা কৰিব পৰা এক বচন বিশেষ্য। ঠিক আছে, তাৰ আগত এও ব্যৱহাৰ কৰা হয়, এনো ব্যৱহাৰ কৰা হয়। কনচনেণ্টৰে আৰম্ভ হোৱা ৱাৰ্ডৰ আগত এ বহে আৰু ভাৱেলেৰে আৰম্ভ হোৱা ৱাৰ্ডৰ আগত এন বহে। আমি সকলোৱে জানো এইটো কথা যে কনচনেণ্টৰে আৰম্ভ হোৱা ৱাৰ্ডৰ আগত এ বহে আৰু ভাৱেলেৰে আৰম্ভ হোৱা ৱাৰ্ডৰ আগত এন বহে। যেনে এ মেন, এ বয়, এ ওমেন, এইবিলাক কি? মেন কনচনেণ্টৰে আৰম্ভ হৈছে, এমটো কনচনেণ্ট হয়। ভাৱেলটো সকলোৱে জানে, ভাৱেল পাঁচটা, এ, ই, আই, অ' আৰু ইউ। ঠিক আছে, তো ভাৱেল সকলোৱে জানে পাঁচটা। তো ইয়াত চাওক, এমটো কি হয়, মেনটো কি হয়? কনচনেণ্টৰে আৰম্ভ হৈছে, সেইকাৰণে এ বহিছে। বয়টো কিহেৰে আৰম্ভ হৈছে? কনচনেণ্টৰে আৰম্ভ হৈছে, সেইকাৰণে এ বহিছে। আৰু এগটো কি? ইটো হয় ভাৱেল। ঠিক আছে, এইটো ভাৱেলেৰে আৰম্ভ হৈছে কাৰণে এন বহিছে। এপেলৰ এইটো ভাৱেল হয়, সেইকাৰণে এপেলৰ আগত এন বহে। ঠিক আছে, ভাৱেল যিবিলাক আছে ভাৱেলৰ আগত সদায় এন বহিব আৰু কনচনেণ্টৰে আৰম্ভ হোৱা ৱাৰ্ডৰ আগত সদায় এ বহিব। ঠিক আছে, এতিয়া আমি পঢ়িম তাৰ পিছৰ ৰুলটো। এইটো 1 নম্বৰ ৰুল গ'ল। দ্বিতীয় ৰুলটো হৈছে আকৌ ভাৱেলেৰে আৰম্ভ হোৱা ৱাৰ্ডৰ উচ্চাৰণ। কি হৈছে? ভাৱেলেৰে আৰম্ভ হোৱা ৱাৰ্ডৰ উচ্চাৰণ যদি ইউ আৰু ৱাৰ দৰে হয়, তেন্তে তাৰ আগত এ বহে। চাওক, আমি সকলোৱে জানো যে ভাৱেলেৰে আৰম্ভ হোৱা ৱাৰ্ডৰ আগত এন বহে। ঠিক আছে, কিন্তু তাৰ উচ্চাৰণ যদি ইউ বা ৱাৰ দৰে হয়, ইউ আৰু ৱাৰ দৰে হয়, তেন্তে তাৰ আগত এ বহে। তেন্তে তাৰ আগত কি বহিব? এ বহে। ঠিক আছে, তো চাওক, এ ইউৰোপিয়ান, এইটো কি আৰম্ভ হৈছে, কিন্তু ইটো আৰম্ভ হৈছে ভাৱেলৰে, কিন্তু ইয়াৰ উচ্চাৰণ কি হৈছে? ইউৰোপিয়ান, উচ্চাৰণটো ইয়ৰ নিচিনা হৈছে কাৰণে ইয়াত এ বহিছে। ঠিক আছে, তো যদিও বা ভাৱেলৰে আৰম্ভ হয়, ভাৱেলৰে আৰম্ভ হোৱা ৱাৰ্ডৰ উচ্চাৰণ যদি ইউৰ নিচিনা হয়, তেতিয়াহ'লে তাৰ আগত এ বহিব। ইয়াত চাওক, ইউনিয়নটো কি? উচ্চাৰণ আৰম্ভ হৈছে ভাৱেলৰে, কিন্তু উচ্চাৰণটো হৈছে ইউৰ নিচিনা। ঠিক আছে, সেইকাৰণে এইটো ইয়াৰ আগত এ বহিব। উচ্চাৰণটো যদি ইউ আৰু ৱাৰ দৰে হয়, তেন্তে এ বহিব। ঠিক আছে, এতিয়া চাওক, এইটো এক্সাম্পল চাওক,
ওৱান ৰুপি নোট, ওৱানটো কি আৰম্ভ হৈছে ভাৱেলৰে, কিন্তু উচ্চাৰণটো হৈছে ৱাৰ নিচিনা, মানে ওৱান, ৱাৰ নিচিনা হৈছে, সেইকাৰণে ইয়াতো এ বহিছে। তো আপোনালোকে মনত ৰাখিব, যদিও বা ভাৱেলৰে আৰম্ভ হয় কোনো এটা ৱৰ্ড, কিন্তু তাৰ উচ্চাৰণটো যদি ইউ আৰু ৱাৰ দৰে হয়, তেন্তে তাৰ আগত সদায় এ বহে। তাৰপিছৰ ৰুল, 3 নম্বৰ ৰুলটো হৈছে কোনো সংক্ষিপ্ত মানে শ্বৰ্ট এব্ৰিভিয়েশ্যন, সংক্ষিপ্ত নাম যিবিলাক আছে সেইবোৰ যদি কনচনেণ্টৰে আৰম্ভ হ'লে, যদি ভাৱেল চাউণ্ডৰ উচ্চাৰিত হয়, আৰম্ভ হ'ব কনচনেণ্টেৰে কিন্তু উচ্চাৰিত হ'ব ভাৱেল চাউণ্ডেৰে, তেন্তে তাৰ আগত সদায় এন বহে। আৰম্ভ হ'ব কনচনেণ্টেৰে কিন্তু উচ্চাৰিত হ'ব ভাৱেল চাউণ্ডৰ দৰে, ঠিক আছে, তেতিয়াহ'লে তাৰ আগত এন বহিব। কিন্তু এইটো সদায় মনত ৰাখিব লাগিব, শ্বৰ্ট এব্ৰিভিয়েশ্যন হ'ব লাগিব, সংক্ষিপ্ত। তো এক্সাম্পল হিচাপে চাওক, এম এৰ সম্পূৰ্ণ নাম হৈছে মাষ্টাৰ অফ আৰ্টছ, কিন্তু ইয়াত সংক্ষিপ্ত আকাৰত লিখা হৈছে। কিন্তু এম এ আৰম্ভ হৈছে কনচনেণ্টেৰে, এমটো এটা কনচনেণ্ট হয়, কিন্তু ইয়াৰ উচ্চাৰণ চাওক, এম এ আগত এ আহে, সেইকাৰণে ইয়াৰ আগত এন বহিব। তাৰপিছত আছে এম এল এটো কি, এইটো এম কনচনেণ্ট হয়, কিন্তু উচ্চাৰণটো আগত এ আহে, এম এল এ। তো উচ্চাৰণটো আগত যিহেতু এ আহিছে, কনচনেণ্টেৰে আৰম্ভ হৈছে ঠিকেই, কিন্তু উচ্চাৰণটো ভাৱেল চাউণ্ডৰ দৰে আহিছে, সেইকাৰণে ইয়াৰ আগত এন বহিছে, ঠিক আছে। লাষ্টৰ এক্সাম্পলটো চাওক, এছ স্কুল, এইচৰ উচ্চাৰণটো কি হয়, এ আগত এ আহে, সেইকাৰণে এইটো যিহেতু ভাৱেল হয়, তো সেইকাৰণে ইয়াৰ আগতো এন বহিছে, ঠিক আছে। তো আপোনালোকে মনত ৰাখিব, ইয়াতে এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিবলগীয়া, এই দুটা পইণ্ট বেছিকৈ ইম্পৰ্টেণ্ট। যদি ভাৱেলৰে আৰম্ভ হোৱা ৱাৰ্ডৰ উচ্চাৰণ যদি ইউ আৰু ৱাৰ দৰে হয়, তেন্তে তাৰ আগত এ বহে। ভাৱেলেৰে আৰম্ভ হ'ব, কিন্তু উচ্চাৰণটো ইউ আৰু ৱাৰ দৰে হ'লে সদায় এ বহিব। এ 1 ৰুপি নোট, উচ্চাৰণটো ৱাৰ দৰে হৈছে, সেইকাৰণে এ বহিছে। তো ঠিক তেনেদৰে 3 নম্বৰ ৰুলটো একে, কিন্তু অলপ ওলোটা। এইটো কনচনেণ্টৰে আৰম্ভ হ'ব ঠিকে, কিন্তু উচ্চাৰণ যদি ভাৱেলৰ নিচিনা হয়, ঠিক আছে, উচ্চাৰণ যদি ভাৱেলৰ নিচিনা হয়, তেতিয়াহ'লে তাৰ আগত এন বহিব। এইটোৰ উচ্চাৰণ কি হৈছে এমৰ উচ্চাৰণ কি হয়, এম এ, আগত আহে এ, এম উচ্চাৰণটো এ আগত যিহেতু আহিছে, এইটো ভাৱেল হয়, উচ্চাৰণটো ভাৱেলৰ চাউণ্ডৰ হৈছে, সেইকাৰণে ইয়াৰ আগত এন বহিছে, ঠিক আছে। তো সেইদৰে এইচ এছ স্কুল, এম এল এন এইচ এছ স্কুল, ঠিক আছে, এইটো সদায় মনত ৰাখিব লাগে। তাৰপিছত এইটো হৈছে লাষ্ট ৰুল আমাৰ, এ আৰু এনৰ ব্যৱহাৰৰ লাষ্ট ৰুল, কনচনেণ্টৰে আৰম্ভ হোৱা ৱাৰ্ডৰ উচ্চাৰণ যদি প্ৰথম আখৰটো লুপ্ত থাকি ভাৱেল চাউণ্ডেৰে উচ্চাৰিত হয়, তেন্তে তাৰ আগত এন বহে। কি কৈছে, কনচনেণ্টৰে আৰম্ভ হোৱা ৱাৰ্ডৰ উচ্চাৰণ আৰম্ভ হ'ব কনচনেণ্টৰে, কিন্তু প্ৰথম আখৰটো লুপ্ত থাকি ভাৱেল চাউণ্ডেৰে উচ্চাৰিত হ'ব। প্ৰথম যিটো আখৰ আছে এইটো লুপ্ত থাকিব, মানে এইটোৰ উচ্চাৰণ নহ'ব, কিন্তু পিছৰ পৰা যিটো উচ্চাৰিত হ'ব, সেইটো যদি ভাৱেলৰ চাউণ্ডৰ দৰে হয়, তেন্তে এন বহিব। আৰম্ভ হৈছে কনচনেণ্ট, অনেষ্টটো কি কনচনেণ্ট, কিন্তু এইচৰ উচ্চাৰণটো নহয়, এইটো হনেষ্ট নহয়, এইটো অনেষ্ট হয় উচ্চাৰণ, কিন্তু অনেষ্টৰ অ আহে, অটো হৈছে ভাৱেল, তো ভাৱেলৰে আৰম্ভ হৈছে যিহেতু, সেইকাৰণে তাৰ আগত এন বহিছে, ঠিক আছে। তেনেদৰে এন আৱাৰ, এন অনেষ্ট বয়, এইদৰে হয়। তো এইখিনি আছিল এ আৰু এনৰ ব্যৱহাৰ। আৰু ডি যিটো আছে ডেফিনিট আৰ্টিকেল, এই ডিৰ ব্যৱহাৰটো আমি নেক্সট ভিডিঅ'ত পঢ়িম। আৰু আপোনালোকে যদি এই ভিডিঅ'টোৰ পৰা অলপ কিবা যদি শিকিছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক থেংক ইউ। আপোনাৰ দিনটো শুভ হওক।